আৰক্ষী জোৱানৰ মহানুভৱতা। মহামাৰী কৰোনাৰ ফলত দেশত লকডাউন হৈ থকাত মানৱ জাতিৰ লগতে খাদ্য সংকটৰ সন্মুখীন হৈছে জীৱ-জন্তু, চৰাই-চিৰিকটি। ঠিক তেনে সময়তে অসম আৰক্ষীৰ এজন জোৱানে দেখুওৱা মহানুভৱতাই আন এক পৰিচয় দিছে। গোলাঘাট জিলাৰ ঘিলাধাৰী আৰক্ষী থানাত কৰ্মৰত আৰক্ষী জোৱানজনৰ নাম হৈছে ভাস্কৰ হাজৰিকা। আৰক্ষী জোৱান হাজৰিকাই উষা-গৰঙা তিনিআলিৰ সমীপত থকা এটি মন্দিৰত বহু সংখ্যক পাৰ চৰাই থাকে। কিন্তু দেশত লকডাউন হৈ থকাত মন্দিৰলৈ কোনো লোক আহিব নোৱাৰাত পাৰ চৰাইসমূহ খাদ্য সংকটত পৰিছে। তেনে সময়তে এজাক পাৰ চৰাইৰ বাবে খাদ্য যোগাৰ কৰি দিয়া আৰক্ষী জোৱান ভাস্কৰ হাজৰিকাই। এই দৃশ্য ইতিমধ্যে ভাইৰেল হৈছে ছ'চিয়েল মিডিয়াত। আৰক্ষী জোৱানজনৰ চৰাই-চিৰিকটিৰ প্ৰতি দেখুওৱা মহানুভৱতা সঁচাই প্ৰশংসনীয়। চেলুট অসম আৰক্ষী, চেলুট ভাস্কৰ হাজৰিকা। ৰিপৰ্ট নিউজ ডেস্ক, দৈনিক টাইম।